हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल मैं आज आपनालोকৰ ওচৰলৈ নতুন ভিডিও এটা লৈছো আজি ভিডিওতে বিষয়ে আপোনালোকক কম যে আপোনাৰ আধাৰ কাৰ্ডটোত আপোনাৰ মোবাইল নাম্বাৰটো আপুনি কেনেকৈ ভেৰিফাই কৰিব পাৰিব আজি ভিডিওতে সকলো আলোচনা কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া ভিডিওৰ নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব আৰু ইয়াতে আপুনি টাইপ কৰিব UIDAI উদয় আপুনি টাইপ কৰিব তাৰপিছত এটা আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰা হোৱাৰ পিছত আপুনি ইয়াত চাবলৈ পাইছে udoy.gov.in দিয়া আছে আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰা হোৱাৰ পিছত ইয়াত আপুনি ইংলিছ ল্যাঙ্গুৱেজটো আপুনি সিলেক্ট কৰি ল'ব ল্যাঙ্গুৱেজটো সিলেক্ট কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত তেনেকুৱা পেজটো ওপেন হৈ যাব চাবলৈ পাব ইয়াত এনেকুৱা ওপেন হৈ যাব তাৰপিছত আপুনি তলফালে আহিব তলফালে অহাৰ পিছত ইয়াত চাবলৈ পাব ইয়াত আধাৰ সাৰ্ভিসেছ দিয়া আছে আধাৰ সাৰ্ভিসেছৰ তলত ভেৰিফাই মোবাইল নাম্বাৰ দিয়া আছে আপুনি ইয়াত ক্লিক কৰিব ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত তেনেকুৱা পেজটো ওপেন হ'ব ইয়াত চাবলৈ পাইছে আপোনাৰ ইয়াত আধাৰ নাম্বাৰটো এন্টাৰ কৰিবলৈ আহি গৈছে চাবলৈ পাইছে প্লিজ এন্টাৰ ৰিকোয়াৰ্ড ডিটেইলছ টু ভেৰিফাই মোবাইল নাম্বাৰ ইয়াত আপোনাৰ মোবাইল নাম্বাৰ ভেৰিফাই মোবাইল নাম্বাৰত আপুনি ক্লিক কৰিব তাৰপিছত ইয়াত আপোনাৰ এন্টাৰ আধাৰ নাম্বাৰ দিয়া আছে ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো আপুনি এন্টাৰ কৰিব তাৰপিছত ইয়াত তলত এন্টাৰ মোবাইল নাম্বাৰ দিয়া আছে আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব তাৰপিছত কেপচা ফিল আপ কৰি পেলাই সেন্ড OTP আপুনি ক্লিক কৰিব মই এটা ফিল আপ কৰিলো তাৰপিছত সেন্ড OTP ক্লিক কৰিব মোৰ ইয়াত এনেকৈ এইটো দেখাইছে দা মোবাইল নাম্বাৰ ইউ হেভ এন্টাৰ্ড ইজ অলৰেডি ভেৰিফাইড উইথ আৱাৰ ৰেকৰ্ডছ মানে মোৰ মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডত মানে ভেৰিফাই হৈ আছে আপোনাৰ যদি ভেৰিফাই হৈ থকা নাই তেতিয়াহ'লে আপোনাৰ মোবাইল নাম্বাৰটো OTP আহিব OTPটো আপুনি সাবমিট কৰাৰ পিছত আপোনাৰ ভেৰিফাই হৈ গৈছে বুলি ইয়াত লিখা আহি যাব তো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং